নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটি ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিবলৈ লৈছোঁ কঁঠালৰ তৰকাৰী। ইয়াৰ আগৰটি ভিডিঅ'ত মই মিছা মাছেৰে সৈতে কঁঠালৰ তৰকাৰী কেনেদৰে ৰান্ধিছিলোঁ তাকে দেখুৱাইছিলোঁ, আৰু আজি একেবাৰে সাধাৰণভাৱে কঁঠালৰ তৰকাৰী কেনেদৰে ৰান্ধিছোঁ তাকে দেখুৱাওঁ। আৰু মই কঁঠালখিনি সিজাই লৈছোঁ, আলুকেইটাও সিজাই লৈছোঁ যাতে খুব সোনকালে হৈ যায়। আৰু তাৰপিছতে মই কাটি লৈছোঁ পিঁয়াজ, নহৰু, আদা আৰু নেমু। আৰু ইয়াত মই বহুত বেছি মছলা নিদিওঁ, ইয়াত সাধাৰণভাৱে মই জিৰা আৰু ধনিয়াই দিম। এতিয়া বলক আমি কেনেদৰেনো ৰান্ধিছোঁ তাকে দেখুৱাওঁ। সিজাই লোৱা কঁঠালখিনি এনেদৰে মই সৰু সৰুকৈ কাটি সিজিবলৈ লওঁতেও অৱশ্যে মই সৰু সৰুকৈ কাটি সিজিব দিব পাৰিলোঁ হয়, কিন্তু সৰু সৰুকৈ কাটি থাকোঁতেও যে হাতত আঠা লাগে সেইবাবেহে মই বাকলিটো এৰাই একেবাৰে সিজাই লৈছোঁ। তাৰ পাছতে মই ইয়াতে আদা নহৰুখিনি অকণমান খুন্দি লৈছোঁ। অৱশ্যে কঁঠালখিনি সৰু সৰুকৈ কাটি লৈ তাত মছলাবিলাক ধুনীয়াকৈ সানি মেলি অকণমান থৈ দি ৰান্ধিলেও খাই ভাল লাগে। মোৰ আৰু সোনকালে হ'ব লাগে, সেইবাবে মই এনেকৈ ৰান্ধি ভাল পাওঁ। কেৰাহীটোত অকণমান তেল দিছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছতে ইয়াতে দিলোঁ মই পিঁয়াজখিনি অলপমান সময় ভাজি লৈ তাতে এতিয়া মই দিম মছলাখিনি, হালধি, জিৰা ধনিয়াৰ গুড়ি আৰু পিচি লোৱা আদা নহৰুখিনি। আৰু আপোনালোকে যি ধৰণৰ মছলা খাই ভাল পায় মছলাখিনি এনেদৰে ভাজি লৈ দিব পাৰে, কাৰণ সিজাই লোৱা তৰকাৰীবিলাকত এনেদৰে ভাজি লৈ মছলাখিনি দিলে খাই পেলাই বেছিহে ভাল লাগে। আৰু এইখিনিও অলপ সময় কম জুইত ভাজি ল'ম। যেতিয়া তেলটো লাহে লাহে অলপ অলপ বিৰিঙি উঠিব, তাৰপাছতে ইয়াতে মই কাটি লোৱা তৰকাৰীখিনি দি দিম। আৰু তৰকাৰীখিনি অলপ সময় এনেকৈ লৰাই লৰাই ভাজিম, সেয়াও কম জুইতে, কাৰণ সিজাই লৈছোঁ যে। সিজাই ল'লে আৰু কি হয়, পটককৈ জুইটো বেছিকৈ দিলে কেৰাহীখনতে লাগি ধৰিব, সেইবাবে এনেকৈ অলপ অলপকৈ ভাজিছোঁ। মই নিমখ দিবলৈ পাহৰিছিলোঁ, আজি নিমখখিনি দিলোঁ। আৰু তাৰপিছতে নেমু চেপিলোঁ, এতিয়া নেমুৰ ৰসখিনি দিম। নেমু ৰস দিলে কিন্তু আঞ্জাৰ ৰংটো অকণমান পাতল হয়। আৰু 1-2 মিনিটমানৰ ভিতৰত আমাৰ কঁঠালৰ তৰকাৰীখিনি হ'বই। আৰু হোৱাৰ আগে আগে মই অকণমান গৰম মছলা দিওঁ, আৰু কেইটামান কেঁচা জলকীয়াও ওপৰত দিওঁ, কাৰণ আমাৰ যিহেতু ঘৰত সৰু ল'ৰা ছোৱালী আছে, গতিকে সিহঁতে জ্বলা নাখায়, সেয়ে ওপৰতে দুটামান কেঁচা জলকীয়াও দি দিলোঁ। আৰু এনেদৰে আপুনিও বনাই খাই চাব, কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টি চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। পুনৰ লগ পাম আন এটি ভিডিঅ'ত।